নমস্কাৰ বন্ধু বান্ধৱীসকল, SSCGD কনষ্টেবল 2025 বৰ্ষ এণ্ড 26 বৰ্ষৰ বাবে যিসকল কেণ্ডিডেটে আবেদন কৰিব বুলি ভাবি আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। চিম্পুল মেট্ৰিক পাছ কৰিলেহে আবেদন কৰিব পাৰিব। মই সকলোখিনি জনাই আছোঁ। তাৰ আগতে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই যাব। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ পেজটো অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত চাব পাৰিব অৰ্গেনাইজেশ্যন নেম ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা এইখিনি পদ মুকলি কৰা হৈছে। এপ্লাই প্ৰচেছ অনলাইন যোগে এপ্লাই কৰিব লাগিব। এপ্লাই লাষ্ট ডেট ডিচেম্বৰৰ মাহত ইয়াৰ লাষ্ট ডেট হ'ব। টোটেল পোষ্ট 50,000তকৈ অধিক পোষ্ট আছে। চেলাৰী 21,700 টকাৰ পৰা 69,100 টকালৈকে চেলাৰী দিয়া হ'ব। পোষ্ট নেম কনষ্টেবল GD। জব লোকেশ্যন অল ইণ্ডিয়া। অফিচিয়েল ৱেবছাইটৰ নাম হৈছে ssc.gov.in। তাৰপিছত হৈছে SSCGD কনষ্টেবল 2026ৰ এগ লিমিটেড। মিনিমাম এগ 18 বছৰ হ'ব লাগিব। মেক্সিমাম এগ 23 বছৰলৈকেহে আবেদন কৰিব পাৰিব। লগতে এজ ৰিলেশ্যন দিয়া হৈছে ST/SC সকলৰ কাৰণে 5 বছৰৰ এজ ৰিলেশ্যন দিয়া হৈছে। OBC MOBC সকলৰ কাৰণে 3 বছৰৰ এজ ৰিলেশ্যন দিয়া হৈছে। তাৰপিছত হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন। চিম্পুল মেট্ৰিক পাছ কৰিলেহে SSCGD কনষ্টেবলত আবেদন কৰিব পাৰিব। তাৰপিছত হৈছে এপ্লিকেশ্যন ফিজ। UR OBC EWS 100 টকা পে'মেণ্ট কৰিব লাগিব। ST/SC ফিমেল কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। মোৰ এটা ৰিকুৱেষ্ট আছে যে আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব। এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ বাবে লৈ আনিম। বন্ধুসকল ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াৰ এপ্লাই নৱেম্বৰ মাহৰ 12 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত ষ্টাৰ্ট হ'ব। তাৰ ওপৰত ভিত্তি কৰি এপ্লাই কেনেকৈ কৰিব লাগে তাৰ ওপৰত ভিত্তি কৰি আমি এটা ভিডিঅ' বনাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত হৈছে SSCGD কনষ্টেবল 2026 ভেকেঞ্চি ডিটেইলছ। পোষ্ট নেম কনষ্টেবল GD। ইয়াৰ টোটেল ভেকেঞ্চি 50,000তকৈ অধিক। কোৱালিফিকেশ্যন চিম্পুল মেট্ৰিক পাছ। তাৰপিছত হৈছে চিলেকশ্যন প্ৰচেছ। চিলেকশ্যন প্ৰচেছটো বাৰু কেনেকুৱা? প্ৰথমে ৰিটেন এক্সাম হ'ব। CBT মানে কম্পিউটাৰ এক্সাম দিব লাগিব। তাৰপিছত হ'ব ফিজিকেল টেষ্ট। তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন। তাৰপিছত হ'ব মেডিকেল এক্সামিনেশ্যন। তাৰপিছত এইখিনি চাই লোৱা। জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ পৰা 20 মাৰ্কৰ কুৱেশ্যন আহিব। মাৰ্ক দিয়া হ'ব 40 মাৰ্ক। জেনেৰেল এৱাৰনেছ জেনেৰেল নলেজৰ পৰা আহিব 20 মাৰ্কৰ কুৱেশ্যন আহিব। মাৰ্ক দিয়া হ'ব 40 মাৰ্ক। এইখিনি চাই লোৱা। তাৰপিছত হৈছে ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট। 5 কিলোমিটাৰ ৰানিং কৰিব লাগিব 24 মিনিটৰ ভিতৰত ল'ৰাবোৰে, আৰু ফিমেলসকল মানে ছোৱালীসকলে 1.6 কিলোমিটাৰ ৰানিং কৰিব লাগিব 8 মিনিটৰ ভিতৰত। তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। ST কেটেগৰীৰ ল'ৰাবোৰৰ কাৰণে 162 চেণ্টিমিটাৰ হাইট লাগিব আৰু ফিমেলৰ 150.0 চেণ্টিমিটাৰ হাইট হ'ব লাগিব। তাৰপিছত চেষ্ট মেল কেণ্ডিডেটৰ বাবে ST ল'ৰাবোৰৰ কাৰণে 76 হ'ব লাগিব আৰু লগতে 5 চেণ্টিমিটাৰ ফুলাব লাগিব। আৰু বাকীবোৰ কেণ্ডিডেটৰ কাৰণে 78 নৰ্মেল হ'ব লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব।